ওম হাং হনুমন্তে নমঃ। কেইদিনমান আগত হনুমান জয়ন্তীত এটা প্ৰতিকাৰৰ বিষয়ে মই আপলোড দিছিলোঁ আৰু সেই প্ৰতিকাৰটোত যথেষ্ট সঁহাৰি লাভ কৰিছিলোঁ। গতিকে আজি সেইদিনাখন মই এই মূৰ্তিভাগকে আগত লৈ বনাইছিলোঁ আৰু আজি এই মূৰ্তিভাগ হ'ল পঞ্চমুখী হনুমানৰ আৰু বহুতৰে আগ্ৰহত পঞ্চমুখী হনুমানৰ ওপৰত আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা ৰাখিছোঁ সকলোৱে ভাল পাব। পঞ্চমুখী হনুমানৰ একচুৱেলি অৱতাৰ কিহৰ কাৰণে হৈছিল বা কেতিয়া অৱতাৰ তেওঁ ধাৰণ কৰিছিলে তাৰ বিষয়ে আছে যে অহিৰাৱণ, বহুতৰে হয়তো নুশুনা নাম। অহিৰাৱণ হয় ৰাৱণৰ ভায়েক আৰু তেওঁ পাতালৰ ৰজা আছিল, পাতালত নিবাস কৰিছিলে। যেতিয়া ৰাম ৰাৱণৰ যুদ্ধ হৈছিল, ৰাৱণক হেল্প কৰিবৰ কাৰণে অহিৰাৱণে ৰাম আৰু লক্ষ্মণক যুদ্ধত পৰাস্ত কৰি মূৰ্ছিত কৰি পাতালত বন্দী কৰি ৰাখিছিল আৰু ভগৱানক উদ্ধাৰ কৰিবৰ নিমিত্তই হনুমানজীয়ে ৰাম আৰু লক্ষ্মণক তাত বিচাৰি পাইছিল। কিন্তু অহিৰাৱণৰ ইমান শক্তি আছিল যে অহিৰাৱণক পৰাস্ত কৰাটো খুব বেছি অসুবিধাজনক আছিলে আৰু অহিৰাৱণৰ পাতালত 4 গছি চাকি জ্বলি আছিল, যিকেইটা চাকি জ্বলি থকা অৱস্থাত অহিৰাৱণক কেতিয়াও পৰাস্ত কৰিব পৰা নগৈছিল। সেয়েহে সেই মুহূৰ্তত ভগৱান হনুমানে পঞ্চমুখী হনুমানৰ অৱতাৰ ধাৰণ কৰি একে সময়তে একেলগে 4 দিশত জ্বলি থকা সেই 4 গছি চাকি নুমুৱাই অহিৰাৱণক পৰাস্ত কৰি ৰাম আৰু লক্ষ্মণক তাৰ পৰা উদ্ধাৰ কৰিছিল। গতিকে যিহেতু 4 দিশ মানে 4 দিশত জ্বলি থকা চাকিকেইটা নুমাইছিল, তাৰ ফলত অহিৰাৱণ পৰাস্ত হৈছিল। গতিকে কোৱা হয় যে পঞ্চমুখী হনুমানক পূজা কৰিলে আমাৰ চাৰিওফালৰ দিশৰ পৰা যিবোৰ বাধা আহে সেই বাধাবোৰ নাশ হয়। এতিয়া পঞ্চমুখী হনুমানৰ ক্ষেত্ৰত কি হয়, আমাৰ ফেচ যি একচুৱেলি পঞ্চমুখী হনুমান শ্ৰী বিষ্ণু আৰু হনুমানৰ এটা সন্মিলিত উজ্জীৱিত শক্তি হয়, যাক য'ত পূজা কৰিলে আমাৰ শ্ৰী বিষ্ণুক পূজা কৰা হয়, লগতে হনুমানজীক পূজা কৰা হয়। কিয়নো পঞ্চমুখী হনুমানৰ যিকেইটা ফেচ বা মুখ, পঞ্চমুখ, সেই মুখকেইখনৰ হনুমানৰ ফেচটো প্ৰথম যিটো ফেচ থাকে, যিটো আপুনি দেখিছে এয়া বাবাৰ ফেচটো, সেয়া ইষ্টৰ ফালে ফেচ কৰি থাকে বা সন্মুখৰ ফালে ফেচ কৰি থাকে। তাৰপিছত গৰুড়ৰ ফেচ এটা থাকে, সেইটো পশ্চিমৰ ফালে মুখ কৰি থাকে। ইয়াৰ পিছত থাকে বৰাহৰ ফেচটো সদায় নৰ্থৰ ফালে মানে মুখ কৰি থাকে। নৰসিংহ অৱতাৰ, নৰসিংহৰ যিটো ফেচ থাকে তেওঁ সদায় চাউথৰ ফালে ফেচ কৰি থাকে, মুখ কৰি থাকে। আৰু হয়গ্ৰীৱৰ ফেচটো সদায় কোৱা হয় স্কাইৰ ফালে বা আকাশৰ ফালে মুখ কৰি থাকে। গতিকে সেই 4টা শক্তিয়ে হ'ল ভগৱান বিষ্ণুৰ অৱতাৰ, লগতে হনুমানৰ স্থিতি লৈ পঞ্চমুখী হনুমান মানে হ'ল ভগৱান বিষ্ণু আৰু মানে হনুমানজীৰ এটা সন্মিলিত শক্তি, যাক পূজা কৰিলে বিভিন্ন দিশৰ পৰা আহিব পৰা বাধাসমূহ আমাৰ দূৰ হয়, বিভিন্ন দিশৰ পৰা অহা নেগেটিভিটিবোৰ আমাৰ দূৰ হয়। এতিয়া পঞ্চমুখী হনুমানৰ পূজা কৰিলে বহুতে ঘৰৰ দুৱাৰমুখত ৰাখে বা আপুনি ঘৰৰ চাউথৰ কৰ্নাৰত বা যদি ঘৰৰ এণ্ট্ৰিটো আপোনাৰ চাউথৰ হয় তেতিয়াহ'লে চাউথৰ ফালে আপুনি ৰাখিব পাৰে। আৰু ইয়াক প্লেচ কৰাৰ ফলত কি হয় যে আমাৰ জীৱনত ধৰক বিভিন্ন ধৰণৰ নেগেটিভিটি হওক, ব্লেক মেজিক হওক, বিশেষকৈ যিসকলে ব্লেক মেজিক বা কোনোবাই কিবা কৰিছে নেকি এনেকুৱা ধৰণৰ ভয়ত থাকে, তেওঁলোকে পঞ্চমুখী হনুমানৰ পূজা কৰা উচিত আৰু পঞ্চমুখী হনুমানৰ মূৰ্তি আপোনালোকে বা ফটো ঘৰত ৰাখিব পাৰে। আৰু এই হনুমানজীৰ পূজা, হনুমানটো কোৱা হয় ন এঞ্জেল হয়, জীৱিত হয়, গতিকে তেখেতক পূজা কৰিলে আমি সোনকালে ফল পাওঁ। গতিকে ৰুদ্ৰ অৱতাৰ, পঞ্চমুখী হনুমান, ৰুদ্ৰ অৱতাৰ, লগতে হনুমানজী আৰু ভগৱান বিষ্ণুৰ সন্মিলিত শক্তি। গতিকে এই শক্তিক পূজা কৰিলে বিভিন্ন ধৰণৰ নেগেটিভিটিৰ পৰা আঁতৰি থাকিব পৰা যায়। মন বেয়া লগাই হওক, আনৰ বেকবাইটিং হওক, আনে কিবা ব্লেক মেজিক কৰিছে বা আপুনি আপোনাৰ বিষয়ে কিবা পিছত কিবা কথা লগাইছে, যিয়ে নহওক প্ৰেজেণ্ট ডেটত থকা যিকোনো ধৰণৰ বিপদৰ পৰা এইগৰাকী ভগৱানক পূজা কৰিলে আপুনি বাচি থাকিব পাৰিব বা সেইবোৰ আপুনি এৰাই চলিব পাৰিব। গতিকে ভাল লাগিলে শ্বেয়াৰ কৰিব। মই মানে বহুতৰে আগ্ৰহ আছিলে যে এই ধৰণৰ এটা ভিডিঅ' বনাওঁ, সেইটো কাৰণে বনাইছোঁ। আপোনালোকৰ মেছেজবোৰ চাওঁ আৰু তাৰ ওপৰত ভিত্তি কৰিয়ে মই ভিডিঅ'বোৰ প্ৰস্তুত কৰোঁ। আৰু এটা ভিডিঅ' আছে মই আপলোড কৰা নাই, কৰিম অতি সোনকালে। সেয়া হ'ল যিটো আমি 7টা ঘোঁৰাৰ ফটো লগাওঁ, সেয়া খুব বেছি মেছেজ আহি আছে, মই নিশ্চয় আপলোড কৰিম। ওম হাং হনুমন্তে নমঃ। ধন্যবাদ।